সপক্ষে চুক্তিক টাইম বাউণ্ড স্পিডি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এপছটো লাগি আছে আৰু ইয়াত আমি মনোনিৱেশ কৰিছোঁ বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কাৰণে আমি কাম কৰিছোঁ আৰু সকলো একেলগে মানে ভাই ককাইৰে আমি মিলি পেলাই আগুৱাই যাব লাগে সেই সংকল্পটো লৈ পেলাই আমি কাম কৰি আছোঁ আৰু ইয়াৰ কাৰণে চুক্তি আমাৰ এতিয়া প্ৰায় এজেণ্ডা আৰু এই চুক্তিটো ৰূপায়ণৰ ক্ষেত্ৰতহে আমি সৰ্বাংগীন উন্নয়ন হ'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী হয়। বহুতো ক্ষয় ক্ষতি হৈছে। ইয়াৰ পিছত UTNLF UBNLF জন্ম হৈছে, ইয়াৰ পিছত BPP জন্ম হৈছে আৰু BLT NDB এপছু সেই সংঘাতময় পৰিৱেশত আমাৰ বহুতো ক্ষয় ক্ষতি হ'ল। অকল বড়োসকলৰ ক্ষয় ক্ষতি হোৱা নাই, আমাৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ক্ষয় ক্ষতি হৈছে। তো আমি সদায় সংঘাত এৰাই চলিব বিচাৰিছোঁ। এই কথাটোৱে মই স্পষ্টকৈ আকৌ পুনৰ ক'ব বিচাৰিছোঁ যে যোৱা 30-40টা বছৰত 4টা দশকত বড়ো সমাজত বা বিটিআৰ অঞ্চলত বা তাহানি BTC বা BSC সেই অঞ্চলত মানে ইয়াতে বিভিন্ন দল সংগঠন জন্ম হৈছিল আৰু বিভিন্ন ঘাত প্ৰতিঘাত হৈছে। এপছু আৰু PTCৰ এসময়ত সংঘাত হৈছে, বহুতো ক্ষয় ক্ষতি হৈছে। ইয়াৰ পিছত UTNLF UBNLF জন্ম হৈছে, ইয়াৰ পিছত BPP জন্ম হৈছে আৰু BLT NDB এপছু সেই সংঘাতময় পৰিৱেশত আমাৰ বহুতো ক্ষয় ক্ষতি হ'ল। অকল বড়োসকলৰ ক্ষয় ক্ষতি হোৱা নাই, আমাৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ক্ষয় ক্ষতি হৈছে। তো আমি সদায় সংঘাত এৰাই চলিব বিচাৰিছোঁ। যিহেতু 2003ত মূল খুঁটিলৈ BLT ঘূৰি আহিল, 2020ত NDB মূল খুঁটিলৈ ঘূৰি আহিল। এতিয়া এটা অস্ত্ৰমুক্ত সমাজ আমি গঢ় দিব সম্ভৱ মানে হ'ল। কিন্তু তৎসত্ত্বেও আমাৰ মাজত যি ৰাজনৈতিক যি এটা মানে সংঘাতৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি নাইকিয়া কৰিব বিচাৰিছোঁ। কিয়নো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হওক, UG ব্ৰহ্ম ডাঙৰীয়া হওক, ৰঙ্গিনা নাৰ্জাৰী, ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া, আন নেতৃবৃন্দসকল একেটা গ্ৰুপৰে একেটা পৰিয়ালৰে সেইসকল নেতৃত্ব দিয়া সংগ্ৰামী নেতা আছিল। আজি UPPL আৰু BPF দুটা ৰাজনৈতিক দলত বিভক্ত হৈ আছে। সেই বিভক্ত হোৱা পৰিয়ালটো আমি এক হ'ব কাৰণে আমি আহ্বান জনাইছোঁ। ফৰ্মুলা এজেণ্ডা ইয়াৰ ভৱিষ্যত কাৰ্যপন্থা পৰিকল্পনা কি হ'ব ৰাজনৈতিক দলবিলাকে তৈয়াৰ কৰিব, কিন্তু জাতীয় সংগঠন জাতীয় চেতনা অনুভূতি আমি সদায় এই কথাটো উপলব্ধি কৰোঁ যে একতাৰ মাজেৰে আমি যাব লাগে, একে ৰাস্তাত খোজকাঢ়িব লাগে আৰু এই সংঘাত আৰু সংঘৰ্ষ ক্ষয় ক্ষতি এৰাই পেলাই যদি আমি আমাৰ ৰাজনৈতিক সাংবিধানিক অধিকাৰ এই বিটিআৰ অঞ্চলখন যদি আগুৱাই নিব পাৰোঁ, বিটিআৰ কেন্দ্ৰিক যি এটা আঞ্চলিক দল সেইটো আমি যদি একে ৰাস্তাত ৰাইজে যি বিচৰাইছে সেই বিচৰা কথাকে আমি কৈছোঁ, ৰাইজৰ মনৰ কথা আমি প্ৰকাশ কৰিছোঁ, আমাৰ দায়িত্ব আমি পালন কৰিছোঁ। বাকী তেওঁলোকৰ কৰণীয় তেওঁলোকে পালন কৰিব লাগে, সেইটোৱে মোৰ কথা স্পষ্ট। যিটো মূল দফাসমূহ এতিয়াও কাৰ্যকৰী হ'বলৈ বাকী আছে। গাঁও সম্প্ৰসাৰণৰ 60খন গাঁও এতিয়ালৈকে সম্প্ৰসাৰণ হ'ল বা অন্তৰ্ভুক্ত হ'ল শোণিতপুৰ বিশ্বনাথত, আৰু অধিক গাঁও আছে সোমাবলৈ। ইয়াত 60টা সমষ্টি মানে বঢ়াব লাগে বা 60টা সমষ্টি পৰিষদীয় সমষ্টি হ'ব লাগে, সেইখিনি বনাব লাগে। আৰু আহি থকা সময়ত সংবিধান সংশোধনী বিধেয়কৰ যোগেদি বিটিআৰৰ যিখিনি ক্ষমতা, তাৰ পাৱাৰ এণ্ড ফাংচন, তাৰ যিখিনি চিট, তাৰ এণ্টি ডিফেকশ্যন ল যিখিনি আছে সেইখিনি বৃদ্ধি কৰিব লাগে। আৰু কাৰ্বি আংলঙৰ বড়ো কছাৰীৰ জনজাতি পাৰ্বত্য মৰ্যাদা, বড়ো কছাৰী কাউন্সিলক অধিক ক্ষমতা সম্পন্ন কৰা আৰু আনপিনেদি প্ৰভিন্সিয়েলাইজেশ্যন যি প্ৰাদেশিকৰণ যি এটা তাত দফা ক্লজ আছিল, সেই ক্লজটো এতিয়াও মাত্ৰ কলেজৰ ক্ষেত্ৰতহে ৰূপায়ণ কৰা হৈছে। আন যিখিনি স্কুল কলেজ হায়াৰ ছেকেণ্ডেৰী আছে এতিয়াও ৰূপায়ণ কৰা হোৱা নাই। আমি দাবী জনাইছোঁ আৰু NDB ৰিলেটেড যিখিনি আছে সেইখিনিও নিষ্পত্তি কৰিব লাগে বুলি আমি কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি স্পষ্ট ভাষাৰে আমি দাবী আহ্বান জনাইছোঁ। আলোচনাত মিলিত হৈছোঁ আৰু এই আলোচনাটো আমি মানে খুব স্পষ্টকৈ আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দাঙি ধৰিছোঁ। ধন্যবাদ। এতিয়া বৰ্তমান 93ত BSC চুক্তি হ'ল, 2003ত BTC চুক্তি হ'ল, 2020 বিটিআৰ চুক্তি হ'ল, শান্তি চুক্তি। তো চুক্তি ৰূপায়ণৰ স্বাৰ্থ, চুক্তি ৰূপায়ণৰ সপক্ষে চুক্তিক টাইম বাউণ্ড স্পিডি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে এপছটো লাগি আছে আৰু ইয়াত আমি মনোনিৱেশ কৰিছোঁ বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কাৰণে আমি কাম কৰিছোঁ আৰু সকলো একেলগে মানে ভাই ককাইৰে আমি মিলি পেলাই আগুৱাই যাব লাগে, সেই সংকল্পটো লৈ পেলাই আমি কাম কৰি আছোঁ। আৰু ইয়াৰ কাৰণে চুক্তি আমাৰ এতিয়া প্ৰায় এজেণ্ডা আৰু এই চুক্তিটো ৰূপায়ণৰ ক্ষেত্ৰতহে আমি সৰ্বাংগীন উন্নয়ন হ'ব বুলি আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী।
ধন্যবাদ না এইটো মই আজি ক'ব বিচৰা নাই আজি যেহেতু পবিত্ৰ গান্ধী জয়ন্তী মই বহুতো কথা ক'লো আৰু কেইদিনমান পিছত বাকি আন কথাবিলাক মই আপোনালোকৰ আগত ব্যাখ্যা কৰিম ধন্যবাদ खुलुमबाय दावहारु अट' एजेन्सियाव नोंथांमोनखौ बरायबाय बाजाजनि बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय फैगौ अक्ट'बरनि 2 खालारनिफ्राय 7 खालारसिम फुजा धामाका अफार्स लोगोसे मेगालन काम एक्सचेन्ज मेला खुंफुंगोन बे दावहारु अट' एजेन्सि शोरूमा बायगिरि बिथांमोननो लवेस्ट डाउन पेमेन्ट होनाय जागोन नोंथांमोना दावहारु अट' एजेन्सि शोरूमाव होनो गोनां फुजा धामाका अफार्स आरो लोगोसे मेगालन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो दावहारु अट' एजेन्सि शोरूमा गोबां मोजां अफारफोरबो लाबोदों बेफोरनो जाबाय जेरै गंनै हेलमेट फ्री 5 लिटार पेट्रल फ्री एसियर गिफ्ट्स आरो गासैबो मडेलनि बाइकखौ एक्सचेन्जनिबो खाबुआ थागोन बाजौ रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिना दोननो हानायनि खाबु दं गोनांथार मिथिबावनाय बायगिरि बिथांमोना स्मार्ट वाच इयारफोन बेग आरो ब्लेंकेट बेफोर मोनब्रै प्राइसफोरखौ जायखिजाया मोनसे बासिना लानो हानायनिबो अफार्स थागोन लोगोसे दावहारु अट' एजेन्सि शोरूमा मोजां खाबुबो होबावदों बाइक बायगिरिफोरनो फ्रि लटारि कुपन हरनाय जागोन आरो लटारि कुपनाव जाखाङोब्ला फार्स्ट प्राइज स्मार्ट टीवी सेकेंड प्राइज वाशिं मेशिन आरो थार्ड प्राइज रिफ्रिजारेटर बेफोर मोनथाम प्राइजफोरखौ जोबथा साननि थाखाय लन मेलायाव हरनाय जागोन अब्ला मानोथो गोबाव खालामनो नोंथाङाबो दावहारु अट' एजेन्सि शोरूमाव होनो गोनां बैफोर खाबुखौ लादो आबुङै मिथिबावनो थाखाय 8822018193 6003 99187 जानबुं नाम्बाराव खौरां लाहरनो हागोन